নাজাৰটো অলপ এনেকুৱা ধৰণৰ মানুহবিলাক চাওক এইটো বনাবলৈ খৰচ হৈছিলে মাত্ৰ 12,000 টকা আহিবহে খালি দেই এই এনেকুৱা নকৰিব বোলে বটিং কৰিম তো বটিং কৰিব পাৰে ইণ্ডিয়ান নেভিৰ কেম্পো আছে তো স্বাগতম জনাইছোঁ বেংগা বিজয়ৰ নতুন ভিডিঅ'লৈ তো আজিৰ ভিডিঅ'টো কেনেকুৱা ধৰণৰ আজি আমি এটা বিশেষ ঠাইত আহিছোঁ যোৱাবাৰ ভিডিঅ'টো আপোনালোকে দেখিছিলে এটা ঘাট দেখাইছিলোঁ তো ঘাট তেনেকুৱা এটা ঘাটত আহিছোঁ একচুৱেলি ঘাট কিয় ৰ'দ লাগিছে আচ্ছা তো ঘাট মানে ইয়াত যিহেতু নদী আছে গংগা নদী হুগলী নদী তেনেকুৱা নদী বহুত আছে কলকাতাত এখন ডাঙৰ চিটি হ'লেও ইয়াত নদী আপোনালোকে দেখিবলৈ পাব চ' সেইবাবে ইয়াত কিছুমান ঘাটো আছে বিশেষ ধুনীয়া ধুনীয়া ঘাট আৰু বৰ্তমান আমি যিটো ঘাটলৈ আহিছোঁ এই ঘাটটোক কোৱা হয় প্ৰিন্সেপ ঘাট মোৰ বেক চাইডে আছে মই আপোনালোকক ভালকৈ দেখাই দিছোঁ প্ৰিন্সেপ ঘাট কিয় বিখ্যাত মইতো আপোনালোকক এবাৰ কৈ দিছোঁ তো এজন ইংৰাজ পণ্ডিতৰ মেমৰিত এই ঘাটটো বনোৱা হৈছিলে জেমছ প্ৰিন্সেপ তেওঁৰ নাম আছিলে আৰু 1841ত এই ঘাটটো বনোৱা হৈছিলে ঘাট মানে কি এই মনুমেণ্টটো বনোৱা হৈছিলে যিটো আপোনালোকক মই দেখাই দিছোঁ আৰু এই যোনটো মনুমেণ্ট হয় এইটো বনাবলৈ সেইখিনি সময়ত আপোনাৰ খৰচ হৈছিলে মাত্ৰ 12,000 টকা এতিয়া শুনিলে একো যেনে নালাগে কিন্তু সেই সময়ত সেই 12,000 টকাটোৱে বহুত মূল্য আছিলে তো মেবি 12 কোটি নহয় তাতকৈ হয়তো অলপমান কম হ'ব নাজানো মই একচুৱেলি কিন্তু ইয়াৰ আজিৰ তুলনাত বহুত গুণেই মানুহ অত্যন্ত ভৰি আছে ক'ৰবাত মেকআপ চলি আছে ক'ৰবাত ফটোশ্বুট চলি আছে বিশেষকৈ ফটোশ্বুটৰ কাৰণে মানুহ ইয়ালৈ আহে তো প্ৰি ৱেডিং শ্বুটৰ কাৰণে আহে প্ৰি ৱেডিং শ্বুটৰ কাৰণে আহে তাৰপিছত বেলেগ বেলেগ ইভেণ্ট শ্বুটৰ কাৰণে আহে ফিল্মো ইয়াত শ্বুট হৈ গৈছে চিনেমা শ্বুট হৈ গৈছে ইয়াতে এখন বলিউড ফিল্মৰো শ্বুট হৈছিলে মই নামটো একচুৱেলি পাহৰিছোঁ আপোনালোকে জানিলে মোক কমেণ্টত জনাব আৰু ছেকেণ্ড কথা হ'ল ইয়াক ছেকেণ্ড কথা মানে হৈছে ছেকেণ্ড হুগলী ব্ৰিজ বুলি ইয়াক কোৱা হয় বিদ্যাসাগৰ সেতুখনক কাৰণ এইখন হুগলী নদীৰ পাৰত অৱস্থিত হয়নে এইবিলাক ইয়াত লাইট কেছ মানে কি একচুৱেলি কৈ দিওঁ ইয়াত মানে যিটো ঠাই হয় এতিয়া মই ইয়াত ব্লগ মানে ভিডিঅ' কৰি মোৰ অকণমান আনকমফৰ্টেবল ফিল হৈছে আপোনালোকে বেক চাইডে চাগে দেখা পাইছে মানে কি বোলে পূৰা কাপল ফ্ৰেণ্ডলি এৰিয়া আপোনালোকে আহিব পাৰে কাপল হ'লে আহিব পাৰে আৰু আহিবহে খালি দেই এই এনেকুৱা নকৰিব আৰু ছেকেণ্ড কথা হ'ল ইয়াত মই আহিছিলোঁ এতিয়াৰ পৰা আপোনাৰ 5 years বেক আপোনাৰ 2018ত আমি আহিছিলোঁ তেতিয়া আমি ইমান শকত নাছিলোঁ আমি ক্ষীণ আছিলোঁ মই এখন ফটো আপোনালোকক দেখাই দিছোঁ তো সেই সময়ত আহিছিলোঁ ফাৰ্ষ্ট টাইম আৰু আজি মই এতিয়া ছেকেণ্ড টাইম আহিছোঁ ইয়ালৈ আৰু এই গমগমীয়া গৰমত অকণমান ৰমৰমীয়া বতাহ খাবলৈ পাই বহুতেই ভাল লাগিছে কাৰণ এই ঠাইটো মানে পূৰা গছ গছনি আৱৰা আৰু বহুতেই ধুনীয়া ধুনীয়া বতাহ আহি আছে গাটো অকণমান ঠাণ্ডা পৰিছে তাৰপিছত এতিয়া আমি ইয়াতো টাইম স্পেণ্ড কৰিলোঁ অকণমান আগুৱাই দিওঁ আৰু বিদ্যাসাগৰ সেতু যিখন ব্ৰিজ হয় খুবেই সুন্দৰ ব্ৰিজ মোৰ মানে ফেভাৰিট ব্ৰিজ হয় সেইখন ব্ৰিজৰ ফালেলৈ অকণমান যাওঁ তাৰ লগতে হুগলী নদীখনো অৱস্থিত তাৰ পাৰত আৰু ঠাণ্ডা বতাহ দেখিবলৈ বোলে খাবলৈ পাম আৰু চবতকৈ ইম্পৰ্টেণ্ট আপডেট মই আপোনালোকক দিয়া নাই আপডেট নহয় মানে কথাটো হ'ল কি ইয়াত আপোনালোকৰ কোনো ধৰণৰ এণ্ট্ৰি ফিজ নাই আপোনালোকে ফ্ৰী অফ কষ্ট আপোনালোকে সোমাব পাৰে ঘূৰিব পাৰে ফুৰিব পাৰে যিমান টাইম মন যায় সিমান টাইম স্পেণ্ড কৰিব পাৰে ইয়াতে আৰু এইটো এটা টুৰিষ্ট প্লেচেই নহয় ইয়াত এটা ষ্টেচনো আছে প্ৰিন্সেপ ঘাট ষ্টেচন হয় মানে লোকেল ষ্টেচন হয় লোকেল ট্ৰেইন অহা যোৱা কৰে এইফালেদি বেলেগ বেলেগ হেৰিলৈ তো সেইটোৱেই আৰু যদি আপোনালোকে বিচাৰে বোলে ইয়াত বোলে বটিং কৰিম তো বটিং কৰিব পাৰে ইয়াত বোট আছে মই আপোনালোকক দেখাই দিছোঁ সেইবিলাক আপোনালোক ডাঙৰ আছে সৰু আছে কিন্তু প্ৰাইচটো অলপমান হাই হয় যেনে 400 200 300 তেনেকুৱাকৈ লয় পাৰ পাৰ্চন তো যদি বিচাৰে কৰিব পাৰে আমিতো নকৰোঁ বাৰু বৰ্তমান কাৰণ আমি বেলেগত কৰিছোঁ তাত কমতে পাইছোঁ যেনেকৈ আপোনাৰ দক্ষিণেশ্বৰ তাত বহুত কম হয় ইয়াৰ তুলনাত আৰু ইয়াতে এটা আপোনাৰ ইণ্ডিয়ান নেভিৰ কেম্পো আছে এইবিলাক ট্ৰাকবিলাক আহি থাকে কিবা কিবি বস্তু আনি থাকে সেইডোখৰতে আছে তো মই ভাবি আহি আছিলোঁ যে বোলে ভোক লাগিছে কিনো খাম একচুৱেলি ভোক লাগিছে মানে কি মই ভাত চাত নোখোৱাকৈ আহিছোঁ মই নহয় মানুহজনী ভাত চাত নোখোৱাকৈ আহিছে তো এতিয়া আহি পেলাই দেখিলোঁ যে হয় এইটো চাইডে অকণমান আগুৱাই আহিলে বহুতবিলাক দোকান আছে য'ত আপোনালোকে ফাষ্ট ফুড খাব পাৰে স্ল' ফুডো খাব পাৰে মানে বেলেগ বস্তুও আছে আৰু খাব পাৰে আগতে ইমান দোকান নাছিলে এতিয়া দোকান পোহাৰ বহুত হৈছে তো সেই হিচাপে আমিও কিবা এটা খাই লওঁ বৰ্তমান
তো এটা বস্তু খাই পেলাই মই খুবেই ভাল পাওঁ, মানুহজনে ভাল পায়, এইটো হৈছে পাপৰি চাট। কিন্তু ইয়াৰ কেছটো কি হ'ল, 50 টকাকৈ লৈছে, কিন্তু একদম বাজে বনাইছে। তথাপিও খাইছোঁ আৰু ভোকত আছোঁ যিহেতু। তো না পেট ভৰিল নে মন, কাৰণ একদম বাজে খাব নোৱাৰিলোঁ। আৰু ইয়াত এটা বস্তু বহুত ফেমাছ, মানে বহুত বেছি আছে, ষ্টলবিলাক যিবিলাক লগোৱা আছে সেই বস্তুটোৰে মেক্সিমাম পাব, সেইটো হৈছে পাও ভাজি। আপোনালোকে পাও ভাজি খাব পাৰে ইয়াতে। বম্বে কি আছিলে ফেমাছ পাও ভাজি, তেনেকৈ লিখা থাকে চবতে। তো পাও ভাজি বহুত পাব, আৰু দেখাটো ভালে লাগিছে, কিন্তু মই নাখালোঁ, যিহেতু এইখিনি খালোঁ আমুৱাই গ'লগৈ মোৰ কিবা এটা। অলপ পিছতে মই চাগে কিবা খাব পাৰিম, কিন্তু খাব পাৰিম। চ' এতিয়া টাইম হৈছে 5:30। তো এইখিনি সময়ত ছানছেট যিটো ভিউ হয়, তো তাত যিমানবিলাক মানুহ আছিলে চব এতিয়া মানে নদীৰ পাৰত গুচি আহিলে ব্ৰিজৰ তললৈকে। এবাৰ আপোনালোকক ভিউটো দেখাই দিছোঁ, এবাৰ চাওক, আপোনালোকৰ অবভিয়াছলি আহিবলৈ মন যাবই। তো এয়াই আছিলে প্ৰিন্সেপ ঘাট। তো আমি এতিয়া বেছি দেৰি নকৰি ইয়াৰ পৰা ওলাই দিওঁ, কাৰণ আমাৰ ৰুমৰ পৰা ইয়ালৈ বহুতখিনি দূৰ হয়, প্ৰায় আপোনাৰ 45 মিনিটছমান লাগি যায়গৈ আহোঁতে। তো এতিয়া আমি ওলাই দিওঁ, সন্ধিয়া হোৱাৰ মানে ৰাতি হোৱাৰ আগত, এন্ধাৰ হোৱাৰ আগত ওলাই দিওঁ। তো আজি এই ব্লগটো চাই পেলাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু মই যেনেকৈ আপোনালোকক প্ৰমিছ কৰিছিলোঁ যে উইকলি ব্লগ দিম বুলি, তেনেকুৱাকৈ আজিও এই ব্লগটো বনাবলৈ মই ইয়ালৈ আহিলোঁ। তেনেকুৱাকৈ আৰু নেক্সট উইকত আমি এটা আৰু ধুনীয়া এটা ঠাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো টিল দেন সুস্থ থাকক, সবল থাকক, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আস্থা লা ভিষ্টা।